চিৰাং জিলাৰ বিষ্ণু মহকুমাৰ অন্তৰ্গত পানবাৰী অঞ্চলৰ লোৱাৰপাৰা গাঁৱৰ চুৰ কৰা এটা ৰাইজৰ উক্ত গাঁৱৰে হেমেন বড়ো নামৰ লোকজনৰ ঘৰত চুৰে প্ৰৱেশ কৰি চুৰি কৰিবলৈ চেষ্টা কৰাৰ সময়ত হেমেন বড়োৱে পৰিয়ালৰ সদস্যসকলৰ সহযোগত চুৰজনক কৰায়ত্ব কৰি গাঁৱৰ ৰাইজক খবৰ দিয়ে। সুভাষউদ্দিন নামৰ চুৰজনক কৰায়ত্ব কৰিছে। চুৰজনৰ লগত আৰু ৬জন সংগী আছিল বুলি কৰায়ত্ব কৰা চুৰটোৱে স্বীকাৰ কৰিছে। চুৰটোৰ লগৰবিলাকৰ লগত হাতত পিষ্টল দা খুকুৰি আছিল বুলি কৰায়ত্ব কৰা চুৰটোৱে স্বীকাৰ কৰে। কৰায়ত্ব চুৰটোৱে স্বীকাৰ কৰা অনুসৰি খয়াৰশালা গাঁৱৰ কটুৱালী ভাংনামাৰী গাঁৱৰ বিল্লাল হক খয়াৰশালা মানুৱাৰ আৰু ব্যক্তি আছিল বুলি কয়। পাছত গাঁৱৰ ৰাইজে উক্ত চুৰটোক পানবাৰী আৰক্ষী থানাৰ চমজাই দিয়ে বুলি জানিব পৰা গৈছে। 1:55 মানত আমাৰ ঘৰত এই চুৰে সোমছিল। আগতে আমাৰ 15 দিন মান আগত কি গুৰু চুৰ হৈছিল। গুৰু চুৰ পিছত ই আকৌ মানুহৰ ঘৰতে সোমছে। গুৰুৱে চুৰ কৰিব আহিছিল, কিন্তু গুৰু নাপাৱাৰ কাৰণে মানুহৰ ঘৰত সোমি কি কৰিব খুজিছিল এইটো নাজানে আৰু কি ইতে চুৰি নিজে মানে স্বীকাৰোক্ত কৰি লৈছে আৰু কি। মোৰ ঘৰ লোৱাৰপাৰাত। মোৰ বাবাৰ নাম হেমেন বড়ো। বাবা থাকাত সোমছে। হেমেন বড়োৱে নিজে হাতত ধৰব পাইছে আৰু কি। ইয়াৰ লগত বোলে 3জন আছিল। 6জন আছিল বোলে। 6জনৰ ভিতৰত 3জন আমাৰ তাতে আহিছে। 3জনৰ ভিতৰত 1জন সোমছে আৰু বাকী 3জন নদীৰ পাৰত থাকছে বুলি 6জনৰ। মানুহটো কি কৰিব কি কৰিল হয় আমাক দেউতাক এইটো নাজানে আৰু কি। এই যে চুৰি নিজে স্বীকাৰোক্ত কৰি লৈছে আৰু কি। এইখিনি তাৰ লগত পিষ্টল আছে। কি নাম আছিল? বিল্লাল খটু বিলালে নিছে পিষ্টল আৰু কি আছে চাবুৰ্দি আছে। কি নিছে সি? তাৰ আছিল চাকু আৰু এটা ফেঞ্চি মুদা আছে পেটলা কৰি। টাউন কি নিছিল? তাই দাও লৈছিল। দাও নিছে। শুন দাও বয় বাদাই জীৱনত পৰা নাই। তাৰ কথা শুনি আজি আহিছো। এই চিল্লাইছে, মই তাৰ কৰি মই ভয়তে মই হাতটাক দিছো। মই কি কৰা 6জন পিষ্টল কেইটা আছিল? পিছলে এটা আছিল। কাৰ সাথে? এইটো খটিৰ লগত আৰু